এইফালে 1 জানুৱাৰীৰ কাৰণে চাফচিকুণৰ কাম কৰি থকা হৈছে। ভিডিঅ'টো আপলোড কৰা দেৰি হ'বও পাৰে। এইফালে ভাইটিও আমাক কামত সহায় কৰি দিছে। আমাৰ গাইজনীও এটা অকণমানি পোৱালিও দিলে। চকচোন ইমান মৰম লগা পোৱালিটো কেমেৰা দেখি ওচৰলৈ আহিছে। এইফালে দাদাই হাঁহ গুচাই আছে। এইফালে আমি ইয়াত আহি পাই গ'লোঁ। সকলোৱে নিজৰ কামত লাগি আছে। এইফালে ভণ্টি আৰু নবৌৱে শাক কুটি আছে। আৰু এইফালে আমি দুপৰীয়া চাহকাপ লগে ভাগে ইয়াতে খাই দিলোঁ। নবৌৱে সেইফালে মিঠাই ভাগ কৰি আছে, সৰু সৰু কৰি দিছে। আৰু এইফালে সকলোৱে খোৱাত ব্যস্ত। সকলোকে দেখাই দিছোঁ এবাৰ। আৰু এয়া আমাৰ হাঁহ মাংস কাটি বাছি ৰেডি কৰি থোৱা হৈছে আৰু বনাবলৈহে বাকী আৰু। এইফালে বনাই থকা হৈছে মাংস। আৰু আমাৰ পোৱালিটো চকচোন কেমেৰা দেখিলে আৰু গোটেইটো ক'ব নোৱাৰা হৈ যায়। দেখিলেই হয়, হাঁহিবই আৰু। এইফালে আমাক খাবলৈ সকলো ৰেডি হৈ গ'ল। এইফালে নবৌ, মই আৰু সকলোৱে দি আছে, এইবিলাক বটাই আছে আৰু পানীকে দি দিছোঁ আৰু। এইফালে পোৱালিকেইজনী অলপ নাচিও ল'লে আৰু শেষত আমিও অকণমান নাচিলোঁ বাৰু। যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।